এতিয়া ধুনীয়াকৈ পট পটকৈ ফুটি আছে। হাই হেল্ল' নমস্কাৰ সকলোকে। প্ৰথমতে সুশীলা DG চেনেলৰ অন্যতম নতুন ভিডিঅ'টো লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ আকৌ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে মাছৰ তেলৰ ৰেচিপি। মাছৰ তেলৰ ৰেচিপিটো মই কেনেকৈ বনালোঁ, মই মোৰ পদ্ধতিতে মই কেনেকৈ বনাওঁ তাৰে অলপমান ভিডিঅ' আপোনালোকৰ ওচৰলৈ অলপ শ্বেয়াৰ কৰিবলৈ আহিলোঁ। মাছৰ পেটু অলপ লৈ লৈছোঁ, লগতে লৈ লৈছোঁ ডাঙৰ চাইজৰ এটা পিঁয়াজ, তাৰপিছতে এয়া নহৰু কেইফুটামান লৈ লৈছোঁ। আপোনালোকে যদি মাছৰ পেটুটো বেছি হয়, মাছৰ পেটুটোৰ পৰিমাণতে আপোনালোকে বস্তুবিলাক ল'ব। আৰু এয়া জ্বলা, মাছৰ পেটুত জ্বলা হ'লে টেষ্টি হয় নহয় জানো। মাছৰ পেটুত মানে জ্বলা হ'লে খুব টেষ্টিও হয়, লগতে তাৰমানে মই ভালো পাওঁ খাই। কোনে কোনে ভাল পায় বাৰু মাছৰ পেটু খাই জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি। প্ৰথমতে মই মোৰ একদম একেবাৰে ক'লা টাৱা এখন মই বহাই লৈছোঁ, তাতে অলপমান তেল দি লৈছোঁ। তেল বেছিকৈ দিব নালাগে, যিহেতু মাছৰ তেলৰ পৰাই তেল ওলাব। তাৰপিছতে মই পিঁয়াজবোৰ এনেকৈ কুটি লৈ দি লৈছোঁ। কিছুমানে মাছৰ তেল বেঙেনাই দি ভজা হয়, কিছুমানে ভাতে দিও ভাজে, কিন্তু ময়ো বেঙেনা দিও ভাজোঁ আৰু ভাতে দিও ভাজোঁ। কিন্তু আজি মই আপোনালোকক অকল পিঁয়াজ আৰু আদা নহৰু দি কেনেকৈ ভাজোঁ তাৰে অলপমান ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰিলোঁ। আপোনালোক সকলোৱে ভাল পাব বুলি আশা ৰাখিছোঁ। প্ৰথমতে এটা লাইক কৰি দিব, তাৰপিছতে এটা কমেণ্ট কৰি দিব যদি ভাল পায়, আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। তাৰপিছতে পিঁয়াজটো অলপ অলপ যেতিয়া মানে সিজি উঠিছে, তেতিয়া মই দি দিছোঁ এয়া নহৰু। গোটেইকেইটা অলপ অলপকৈ ভাজি ল'ম প্ৰথমতে ধুনীয়াকৈ। যেতিয়া তাৰমানে অলপমান নহৰু আৰু পিঁয়াজ অলপমান সিজাৰ নিচিনা হয়, তেতিয়া মই দি দিম মাছৰ তেলসোপা। মোৰ মাছৰ তেলসোপা কমকৈ আছে, গতিকে মই কমকৈ বনাইছোঁ। মই খুবেই ভাল পাওঁ, আপোনালোকে ভাল পায়নে বাৰু? তাৰপিছতে খুব জ্বলা হ'লে ভাল লাগে নহয় জানো, সেয়ে মই দি দিলোঁ জলকীয়া সোপা এনেকৈ মিহি মিহিকৈ কুটি। তাৰপিছতে এয়া দি দিলোঁ মই জিৰা, হালধি, তাৰপিছতে সোৱাদ অনুযায়ী নিমখ। গোটেইকেইটা আগতীয়াকৈ এনেকৈ দি ল'ব, দি লৈ খুব মিক্স কৰি থাকিব। মিক্স কৰি তাৰপিছতে নিজে নিজে তেল ওলাই আহিব। এনেকৈ ভাজি থাকোঁতে আপোনালোকে অলপমান নেমুৰ ৰস আতি দিব, নহ'লে যদি ভিনেগাৰ থাকে কেইফুটামান দি দিব। দিলে তাৰমানে কি হয়, মানে মাছৰ যোনটো কেঁচেমা তাৰমানে যোনটো গোন্ধ থাকে সেইটো নোহোৱা হয়, আৰু খাবলৈ খুবেই ভালে হয়। মই অলপমান ভিনেগাৰ দি দিছিলোঁ, চৰি, কিন্তু আপোনালোকক ভিনেগাৰ দিয়াৰ সময়খিনি মই নেদেখুৱালোঁ। তাৰপিছতে ধুনীয়াকৈ এয়া তেল ওলাই আহিছে ভিতৰৰ পৰা, ধুনীয়াকৈ মই ভাজি আছোঁ। আপোনালোকে মাছৰ তেলৰ পৰিমাণটোৰ অনুযায়ী আপোনালোকে পিঁয়াজ, আদা, নহৰু এইবিলাক ল'ব, জলকীয়া তেনেকৈ। আজি আকৌ ছেম কণ্ডিশ্যনৰ বাবে তাৰমানে ওপৰৰ আমাৰ পাকঘৰৰ চিমনিটোত বহুত চাউণ্ড কৰি থকাৰ কাৰণে মই এনেকৈ ভইচ অভাৰে কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ পট পটকৈ ফুটি আছে। যেতিয়া ফুটিছে মানে আপোনাৰ পানীটো একেবাৰে শুহি ল'লে ধুনীয়াকৈ, এতিয়া নমাব পৰা হৈছে। এতিয়া মই নমাই থওঁ। পটকৈ ফুটি আছে, সেইখিনি সময়ত নমাই দিব আপোনালোকে। জুইটো বেছিকৈ দি পেলাই নাভাজিব, কিন্তু প্ৰথমতে কমকৈ জুই দিব। তাৰপিছত যেতিয়া অলপমান পানীটো শুহাৰ নিচিনা হয়, তেতিয়া অলপমান জুইটো বঢ়াই লৈ এনেকৈ লৰাই থাকিব, আৰু হাতখন এৰি নিদিব। এৰি দিলে তলত লাগি ধৰিব, হাতখন এৰি নিদিব কেতিয়াও, এনেকৈ ভাজি থাকিব। হৈ গৈছে মোৰ। বন্ধু বান্ধৱীসকল, আপোনালোকেও মোৰ এই পদ্ধতিতে বনাই খায়নে বাৰু? আৰু যদি খায় কমেণ্ট কৰিব নাপাহৰিব কিন্তু দেই। আৰু আজি মোৰ ৰেচিপিটো কেনে হৈছে জনাই দিব। আৰু আজিলৈ আহোঁ, বাই।